নমস্কাৰ, মই অনুপমা। ৰ'ব মোৰ ভিডিঅ'টি ওপৰলৈ ঠেলি নিদিব। মই কি ক'ব বিচাৰিছোঁ আপোনালোকে অকণমান ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবচোন। আৰু ময়ো আপোনালোকৰ ভিডিঅ'বিলাক সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰো ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব। আগতে ককা আইতাসকলে কয় আৰু এতিয়াও ককা আইতাসকলে প্ৰায় কয় আৰু কি কয়, ধৈৰ্যৰ ফল সদায় মিঠা। এই কথাষাৰ আমি সৰুৰ পৰাই শুনি আহিছোঁ আৰু আপোনালোকেও চাগে সৰুৰ পৰাই কথাষাৰ শুনি আহিছে। আৰু আপোনালোকে এটা কথা মন কৰিবচোন, দুজোপা আমৰ গছ ৰুলে আৰু এজোপাৰ আম গছত আম লাগিছে আৰু এজোপা গছত আম লগা নাই। আম লাগিব বুলি ৰৈ থাকোঁতে আপোনালোকৰ সেইটো ধৈৰ্য ধৰি আছে আৰু এজোপাত আম লাগি আছে। আপোনালোকে চিন্তা কৰকচোন, আম লাগি থকাজোপা আপোনালোকে খাবনে আৰু আম লাগিবলৈ গৈ থকা আমজোপাত খাবলৈ ৰৈ থাকিব? আপোনালোকে মোৰ প্ৰশ্নটি উত্তৰটো কমেণ্টত লিখিবচোন। আৰু যদিহে ভিডিঅ'টি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব। আজিলৈ বাই বাই।